स्टुडिअ आं जुनाली बसुमतारी एबारनि खौराङा जादों तामुलपुरनिफ्राय। तामुलपुराव सासे आबादारिनि सिमांखौ फेलें खालामदों दुथांफोरा। दुथांफोरा खेनसेनो 60 बिगा हानि थाइजौ बागानखौ अरजों सावना होदों। आरो बे बिराद दुखुनांथाव बाथ्रा, जेराव तामुलपुराव सासे आबादारिनि सिमांखौ फेलें खालामबाय दुथांफोरा। मोनसे सुबुंथि नङै आखुनि खामानि। बे समाव तामुलपुरनिफ्राय खौरां सफैदों, मोनसे सुबुंथि नङै आखुनि खामानि। आबादजों गाव आथिङाव गसंथानायनि सिमाङा फेलें। तामुलपुरनि खालसेनि गामियाव सिनाय मोनि दुथांनि उदखार। दुथाङा सावना होबाय 60 बिगा हानि थाइजौ बागान। जौगा थाखोनि थाइजौ बागानाव सिनाय मोनै दुथाङा अर सावना होदों। ओनसोलनि सा 30 सोलोंथाइ गोनां बेखार सुबुङा जागायदोंमोन बे बागानखौ। आरो 60 बिगा हायाव गोजौ थाखोनि थाइजौनि आबाद। थाइजौ बागाननि दारैनो गाव आथिङाव गसंथानायनि लामा दिहुनना लादोंमोन सा 30 सुबुंफोरा। हुरागासेयावनो खामना हांगार जाबाय जौगा थाखोनि थाइजौ बागानजों लोगोसे गोबां बिबांनि नारें खार्जि आरो सुमफ्राम बिफाङा। मोनसे सुबुंथि नङै आखुनि खामानि। तामुलपुरनिफ्राय खौरां सफैदों, आबादजों गाव आथिङाव गसंथानायनि सिमाङा फेलें जाबाय। तामुलपुरनि खालसेनि गामिया सिनाय मोनि दुथांनि उदखार। दुथाङा सावना होबाय 60 बिगा हानि थाइजौ बागान। जौगा थाखोनि थाइजौ बागानाव सिनाय मोनि दुथाङा अर सावना होदों। ओनसोलनि सा 30 सोलोंथाइ गोनां बेखार सुबुङा जागायदोंमोन बे बागानखौ। 60 बिगा हायाव गोजौ थाखोनि थाइजौनि आबादमोन। थाइजौ बागाननि दारैनो गाव आथिङाव गसंथानायनि लामा दिहुनना लादोंमोन सा 30 सुबुंफोरा। हुरागासेयावनो खामना हांगार जाबाय जौगा थाखोनि थाइजौ बागानजों लोगोसे गोबां बिबांनि नारें खार्जि आरो सुमफ्राम बिफाङा। दासान्दि अरखौ थबदायनो हादोंब्लाबो खामनानै सिलिंखार जाबाय खमैबो 60 बिगा हायाव थानाय फांफ्रोमबो थाइजौ बिफाङा। बे समाव खौरां सफैदों तामुलपुरनिफ्राय, मोनसे सुबुंथि नङै आखुनि खामानि। आबादजों गाव आथिङाव गसंथानायनि सिमाङा फेलें जादों। तामुलपुरनि खालसेनि गामियाव सिनाय मोनि दुथांनि उदखार। আমি 30 গৰাকী খেতিয়কে জড়িত হৈ আছোঁ। যোৱা ৰবিবাৰে আমাক 2টামান বজাত কোনোবা দৃষ্টিকাৰীয়ে জুই লগাই থৈ যায়। আমি মোটামুটি 1টা বজালৈকে 12টালৈকে কাম কৰি আছিলোঁ। কাম কৰাৰ সময়ত সকলো তাৰমানে ভাত খাবৰ কাৰণে আমি গৈছিলোঁ। এতিয়া সেইটো সময়তে সুযোগ লৈ কোনোবা তাৰমানে দৃষ্টিকাৰীয়ে আমাৰ এই আম বাগানখন জুই লগাই থৈ যায়। কিমান বিঘা? 60 বিঘা আম মাটি আছিলে। এটা 60 বিঘা মাটিত আমি আম খেতি কৰিছিলোঁ। 3000 আমাৰ আমৰ পুলি আছিলে, লেমন আছিলে 700, গবা আছিলে 500। তেনেকৈ তাৰমানে আমি মিলি পেলাই প্ৰায় 4000মান পুলি ইয়াত আছিলে। আৰু কিছু মূল্যৱান গছ পুলি আমি ৰোপণ কৰিছিলোঁ বাউণ্ডেৰী চাইডে। সেইবিলাকো জ্বলি চাফাৰ কৰি দিছিলোঁ। আমি ইয়াত 2022 চনৰ পৰা আজি 25 হ'ল 3 বছৰ জড়িত ইয়াত ফাৰ্মাচী আছিলে জড়িত হৈছিলে। 60 বিঘা মাটি। সেইখিনি আমৰাপালি উন্নত জাত বুলি কোৱা যায়। ইয়াত লিমনটো আছাম লিমন, উন্নত জাতৰ মধুৰিআম তেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ। কিবা সন্দেহ কৰিছে নেকি কাৰোবাৰ? সন্দেহ এতিয়া আমি কাকো এতিয়া সন্দেহ কৰিব পৰা নাই যে আমাক দৃষ্টিকাৰী যদি লগাই থৈ গ'ল। আমিতো নজনাকৈ এতিয়া কাকো চিনাক্ত কৰিব পৰা নাই। এজাহাৰ দাখিল কৰিছে নেকি এই সম্পৰ্কে? কৰি আছোঁ। এতিয়া আমি অহাকালিলৈ আমি নিউজ হেৰি কৰি পেলাই এজাহাৰ দিম বুলি হেৰি কৰিছোঁ, লিখি ৰাখিছোঁ। কোনৰ? তামোলপুৰ ডিষ্ট্ৰিক্ট হয়, কালচিনি গাঁও। হয়। ইয়াতে সকলো তাৰমানে একদম শিক্ষিত নিবনুৱা সকলোৱে আমাৰ ইয়াত, যি গতিকে আমি চাকৰি তেনেকৈ নাপাওঁ। চাকৰি পাবলৈ হ'লে কিছু হেৰিৰ অসুবিধাও হয়। সেনেকৈ আমি এই ভিতৰীয়া জেগাৰ পৰা আমি ভাবিছিলোঁ যে এনেকৈয়ে নিবনুৱাসকলে ইয়াতে যদি আমি খেতি কৰি পেলাই কিছু উন্নত কৰিব পাৰোঁ, গাঁওখনত অলপমান ডেভেলপ কৰিব পাৰোঁ, সেই হিচাপত আমি খেতিখন কৰিছিলোঁ। ইয়াত আমি 30 গৰাকী খেতিয়কে জড়িত হৈ আছোঁ। যোৱা ৰবিবাৰে আমাক 2টামান বজাত কোনোবা দৃষ্টিকাৰীয়ে জুই লগাই থৈ যায়। আমি মোটামুটি 1টা বজালৈকে 12টালৈকে কাম কৰি আছিলোঁ। কাম কৰাৰ সময়ত সকলো তাৰমানে ভাত খাবৰ কাৰণে আমি গৈছিলোঁ। এতিয়া সেইটো সময়তে সুযোগ লৈ কোনোবা তাৰমানে দৃষ্টিকাৰীয়ে আমাৰ এই আম বাগানখন জুই লগাই থৈ যায়। কিমান বিঘা? 60 বিঘা আম মাটি আছিলে। এটা 60 বিঘা মাটিত আমি আম খেতি কৰিছিলোঁ। 3000
আমাৰ আমৰ পুলি আছিলে, লেমন আছিলে 700, গবা আছিলে 500, তেনেকৈ তাৰমানে আমি মিলি পেলাই প্ৰায় 4,000মান পুলি ইয়াত আছিলে। আৰু এই কিছু মূল্যৱান গছ পুলি আমি ৰোপণ কৰিছিলোঁ বাউণ্ডেৰী চাইডে, সেইবিলাকো জ্বলি চাফাৰ কৰি দিছিলোঁ। আছিলে আমি ইয়াত 2022 চনৰ পৰা আজি 25 হ'ল 3 বছৰ জড়িত ইয়াত ফাৰ্মাচ কৰিছিলে, জড়িত হৈছিলে। 60 বিঘা 60 বিঘা মান। সেইখিনি আমৰাপালি উন্নত জাত বুলি কোৱা যায়। ইয়াত লিমনটো আছাম লিমন, উন্নত জাতৰ মধুৰিআম তেনেকৈ আমি ব্যৱহাৰ কৰিছোঁ। কিবা সন্দেহ কৰিছে নেকি কাৰোবাৰ? সন্দেহ এতিয়া আমি কাকো এতিয়া সন্দেহ কৰিব পৰা নাই যে আমাক ডিষ্ট্ৰিক্টৰ যিটো লিভাৰ হৈ গ'ল, আমিতো নজনাক এতিয়া কাকো চিনাক্ত কৰিব পৰা নাই। এজাহাৰ দাখিল কৰিছে নেকি এই সম্পৰ্কে? দাখিল কৰি আছোঁ। এতিয়া আমি অহাকালিলৈ আমি নিউজ হেৰি কৰি পেলাই এজাহাত দিম বুলি হেৰি কৰিছোঁ, লিখি ৰাখিছোঁ। পুনৰ তামোলপুৰ ডিষ্ট্ৰিক্ট হয়।